মই তোমাক বচাব নোৱাৰিলোঁ, মাফ কৰি দিবা। ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ। হেৰি শুনিছে? অঁ কোৱাচোন। কুনাকণহঁতৰ ঘৰৰ ফালে যায় নেকি বাৰু? অঁ যাম যাম। এই শাক পাচলি দুটামান আছিল, লৈ যাওকচোন। অঁ ঠিক আছে, লৈ আনা। আনিছোঁ ৰ'ব। এই শাক পাচলি যিহে দাম বাঢ়িছে, মানুহবোৰৰ বৰ কষ্ট হয়, গম পায়নে? কি কৰিবা আৰু, আমাৰ দৰে মানুহবোৰৰ চলিবলৈ অসুবিধা হৈছে। ৰাপাই সেইবাবে মই কওঁ জানা, নিবনুৱা ল'ৰা ছোৱালীবিলাকে ভালদৰে পঢ়ক। গাঁৱৰ ল'ৰাবোৰ ভাল মানুহ হ'লে আমাৰ এই গৌৰৱ। তাকেহে। সেই মই যাওঁ দেই। অঁ এই পৰীক্ষিতৰ ঘৰৰ পৰা আহিব লাগিব, সি বোলে কিবা কুইজ পাতিছে। অঁ ঠিক আছে, তুমি থাকা। মোলৈ মনত পৰিলে ফোন এটা কৰিবা। ধেমালি নকৰিব কিন্তু।